Hello friends, welcome back to my YouTube channel Bindas 24. Guys, যিসকল ল'ৰা ছোৱালীয়ে প্ৰেমত ধোকা খাই হৈ গৈছে দেৱদাস তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে মই আহিছোঁ বিন্দাস। সো গাইজ আজিৰ এই ভিডিঅ'টো বহুত ভাল লগা এটা ভিডিঅ' হ'ব। সো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব। সো গাইজ এতিয়া ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। সো গাইজ চাওক, এনেকুৱা বহুত ল'ৰা বা ছোৱালী আছে যিসকলে প্ৰেমত ধোকা খোৱাৰ পিছত, মই ল'ৰা বা ছোৱালী দুয়োজনৰে কথা কৈছোঁ, যেতিয়া ধোকা খোৱাৰ পিছত তেওঁলোকে নিজৰ লাইফটোক ধ্বংস কৰি দিব বিচাৰে। কিছুমানেতো এনেকুৱা কৰে যে ধোকা খোৱাৰ পিছত নিজৰ শৰীৰটোক শাস্তি হিচাপে কিছুমানে হাত কাটি দিয়ে, কিছুমানে আকৌ নিজৰ সেই মূৰটো ৱালৰ লগত মাৰে, কিছুমানে আকৌ কি কৰে পূৰা ছুইচাইড কৰি দিয়ে। চ' এনেকুৱা কাণ্ডবিলাক আপোনালোকে হয়তো বহুত দেখা পাইছে, সেইটো মই বেছি কোৱা দৰকাৰ নাই। বাট মেইন কথাটো মই যি ক'ব বিচাৰি আছোঁ, আজি যাৰ কাৰণে আপোনালোকে ইমানখিনি কৰিবলৈ আগবাঢ়ি গৈ আছে বা কৰিব, তেওঁ বা তাই হয়তো বেলেগ এজন বা এজনীৰ লগত চেনি খাই আছে। আপুনি যাৰ কাৰণে মৰিবলৈ গৈ আছে, আপুনি যাৰ কাৰণে ইমানখিনি চিন্তা কৰি আছে, আপুনি ভাবি আছে যে মোক ইমান মৰম কৰিছিল, চ' যাৰ কাৰণে আপুনি ইমান টাইম ৱেষ্ট কৰি আছে থিংকিং কৰি চ' তেওঁ হয়তো বেলেগ এজনৰ লগত চেনি খাই আছে। গতিকে আপোনালোক এটা কথা চিন্তা কৰক, যদি সঁচা অৰ্থত আপোনাক ভাল পালেহেঁতেন তেতিয়াহ'লে আপোনাক ধোকা নিদিলেহেঁতেন। গতিকে তেওঁ আচলতে আপোনাক ভাল পোৱাই নাই, তাৰ কাৰণে সেই ধোকা দিছে। গতিকে আপোনালোকে এটা কথা চিন্তা কৰিব, এই পৃথিৱীখন ইমান সৰু নহয় যে আপোনাৰ কাৰণে আৰু ল'ৰা বা ছোৱালী নাই যিয়ে নেকি আপোনাক মৰম কৰিব নোৱাৰিব। এনেকুৱা বহুত আছে। গতিকে লাইফটোক আকৌ ষ্টাৰ্ট কৰক, নতুনকৈ ষ্টাৰ্ট কৰক। লাইফটোত বহুত কিবা কিবি কৰিব লগা আছে। গতিকে মাত্ৰ এজনৰ কাৰণে আপোনাৰ ইমান মহামূল্যৱান দেহাটো নষ্ট কৰি দিব, সেইটো কেতিয়াও হ'ব নোৱাৰে। চ' আপোনালোকে অলপ চিন্তা কৰক আৰু নতুনকৈ লাইফটো ষ্টাৰ্ট কৰক। চ' গাইজ, ভিডিঅ'টো চাই যদি আপোনালোকৰ অলপ হ'লেও ভাল লাগিছিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, আৰু এনেকুৱা ভাল লগা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। চ' আজিৰ কাৰণে